নমস্কাৰ। এখন ডাঙৰ জংঘল আছিল। সেই জংঘলখনত নানান প্ৰজাতিৰ চৰাই আছিল। সেইবোৰৰ মাজতে এজনী সৰু চৰাই আছিল। তাইক সকলোৱে তুলিকা বুলি মাতিছিল। তুলিকা দেখাত সৰু আৰু দুৰ্বল আছিল, কিন্তু তাইৰ মনটো অতি ডাঙৰ আছিল। তাইৰ এটা সপোন আছিল, আকাশৰ ওপৰলৈ উৰা মাৰিবলৈ। কিন্তু এই সপোনটো পূৰণ কৰাটো সহজ কাম নাছিল। আন ডাঙৰ চৰাইবোৰে সহজে উৰি ফুৰিছিল, কিন্তু তুলিকাই উৰিব পৰা নাছিল। উৰিব ধৰিলেই পৰি গৈছিল। আন চৰাইবোৰে হাঁহি ধমকি দি ক'লে, তুমি সৰু, তোমাৰ ডেউকা দুৰ্বল, তুমি কেতিয়াও ওপৰলৈ উৰিব নোৱাৰা। তুলিকাই এই কথাবোৰ শুনি মনত দুখ পালে। তাই মনতে ভাবিলে, মই চেষ্টা কৰি যাম। যেতিয়ালৈকে নোৱাৰোঁ তেতিয়ালৈকে মই চেষ্টা কৰি যাম। সেইদিনাৰ পৰাই তুলিকাই প্ৰতিদিনেই অলপ অলপকৈ চেষ্টা কৰিবলৈ ধৰিলে। প্ৰথমতে ডালৰ পৰা মাটিলৈ পৰি গৈছিল, কিন্তু পৰাৰ পাছতো থমকি নৰল। লাহে লাহে তুলিকাই অলপ অলপকৈ উৰিব পৰা হ'ল। এদিন জংঘলখনত এক ডাঙৰ ধুমুহা আহিল। তীব্ৰ বৰষুণ আৰু বৰফৰ ধুমুহাই সকলো চৰাইক ভয় খুৱাই তুলিলে। ডাঙৰ ডাঙৰ চৰাইবোৰে নিজৰ ডেউকাৰ সহায়ত আকাশৰ ওপৰলৈ উৰি গ'ল আৰু সুৰক্ষিত ঠাইত লুকাই থাকিল। সৰু চৰাই তুলিকাও প্ৰথমে ভয় কৰিছিল, যদিও তেওঁ নিজৰ সাহস একত্ৰিত কৰি ওখ আকাশলৈ উৰিবলৈ মন মেলিলে। আৰু তুলিকাই আশ্চৰ্যজনকভাৱে তেওঁ ডাঙৰ চৰাইবোৰৰ সমান উচ্চতালৈ উৰি গ'ল। আন চৰাইবোৰে আচৰিত হৈ তুলিকালৈ চালে। তেওঁলোকে উপলব্ধি কৰিলে, আকাৰ সৰু হ'লেও মনোবল ডাঙৰ হ'লে কোনো কাৰ্যই অসাধ্য নহয়। প্ৰিয় দৰ্শক, এই কাহিনীটোৰ পৰা আমাক এইটোৱে শিক্ষা দিয়ে যে জীৱনত যিকোনো বাধা আহিলেও হাৰ মানিব নালাগে। কিছুমান মানুহে হয়তো আপোনাক ভয় খুৱাব বা হাঁহিব, কিন্তু আপুনি যদি মনতে স্থিৰ কৰি লয়, তেন্তে কোনো বাট আপোনাৰ বাবে বন্ধ নহয়। চেষ্টা অব্যাহত ৰাখিলে সফলতাই নিশ্চিত।